এছামিজ জ্ঞান ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোক ঝাৰুৰ বিশেষ কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম। ঝাৰু ক'ত কেতিয়া আৰু কিদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে মই আজি আপোনালোকৰ মাজতে আলোচনা কৰিম। গতিকে ভিডিঅ'টো বেছি লম্বা নকৰি আজি ঝাৰুৰ বিষয়ে ভিডিঅ'টো আৰম্ভ কৰোঁ। ঝাৰুডালে সলনি কৰিব পাৰে আপোনাৰ জীৱন। ঝাৰু সাধাৰণতে ঘৰ পৰিষ্কাৰ কৰাৰ এক অন্যতম আহিলা হিচাপে জনা যায়। ঝাৰু পৰিষ্কাৰ কৰাৰ এক অত্যাৱশ্যক আহিলা হোৱাৰ উপৰি আমাৰ সংস্কৃতিত ধন সম্পত্তি তথা শুভ অশুভৰ লগতো ইয়াৰ সম্পৰ্ক থকা বুলি বিশ্বাস কৰা যায়। বিশ্বাস কৰা হয় যে য'ত পৰিষ্কাৰ পৰিচ্ছন্নতা আছে তাতেই লক্ষ্মীৰ আগমন হয় আৰু লেতেৰা ঘৰৰ পৰা দৰিদ্ৰতাৰ সৃষ্টি হয়। আমি আজি জনাম ক'ত কেনেদৰে কেতিয়া ঝাৰু মাৰিব লাগে আৰু কিদৰে ইয়াৰ দ্বাৰা ঘৰলৈ ধন সম্পত্তিৰ আগমন ঘটে। ঝাৰু ক'ত আৰু কেনেদৰে ৰাখিব। ঝাৰুৰ ব্যৱহাৰে ঘৰৰ অৰ্থনৈতিক অৱস্থা প্ৰভাৱিত কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত উন্নতি হ'ব পাৰে আৰু লগতে দৰিদ্ৰতা নাইবা ক্ষতিও হ'ব পাৰে। বৈজ্ঞানিকভাৱে চাবলৈ গ'লে ঝাৰুত বিভিন্ন বেক্টেৰিয়া, ধূলি মাকতি আৰু সৰু সুৰা কীট পতংগ আদি থাকিব পাৰে। এই সকলোবোৰ ঝাৰু ৰখা স্থিতিৰ পৰাও ঘৰত বিয়পিব পাৰে। সেয়ে আমাৰ সংস্কৃতিত ঝাৰুৰ সৈতে সম্পৰ্কিত নিয়মবোৰ অনুসৰণ কৰিলে স্বাভাৱিকতে হ'ব ক্ষতি নহয়। ঝাৰুৰ সৈতে সম্পৰ্কিত নিয়মবোৰ হৈছে ঝাৰু কেতিয়াও ওলোটাকৈ থিয় কৰি ৰাখিব নালাগে। ঘৰটোৰ বাহিৰত বা চাৰৰ ওপৰত ঝাৰু ৰাখিব নালাগে। ঘৰটোৰ সদস্যসকলে বা বাহিৰৰ পৰা ব্যক্তিসকলে পোনপটীয়াকৈ দেখা পোৱা স্থানত ঝাৰু কেতিয়াও ৰাখিব নালাগে। আপুনি যদি নতুন ঘৰত প্ৰৱেশ কৰে তেন্তে নতুন ঝাৰু কিনিব লাগে আৰু পুৰণি ঝাৰু লগত লৈ যাব নালাগে কেতিয়াও। ঝাৰু সদায় দক্ষিণ পশ্চিম কোণত ৰাখিবলৈ চেষ্টা কৰিব লাগে। দিনটোৰ প্ৰথম 4টা প্ৰহৰত ঘৰ ঝাৰু দিব লাগে, কিন্তু নিশা কেতিয়াও ঘৰ ঝাৰু দিব নালাগে। ঝাৰুত কেতিয়াও ভৰি লগাব নালাগে। সন্ধিয়া সূৰ্যাস্তৰ সময়ত দিয়া ঝাৰুত ধূলি ঘৰৰ পৰা বাহিৰত